ইঞ্জন কেইটা আছে সকলোৱে লগাই ইখনৰ পিছত সিখন জনপ্ৰিয় ছবি আপোনালোকক দিছে কিন্তু যোৱা 6 বছৰে এই ক্ষেত্ৰত থাকে জানমণি বনোৱা নাছিল কাৰণ তেওঁলোকে বিচাৰিছিল যে জানমণিক ছবি আকাৰে এইবাৰ হলৰ মাজতে লৈ যোৱা যাওক কাৰণ পাইৰেচিয়ে বহু সময় ভিচিডিৰ জগতখনকে ধ্বংস কৰি দিছে এইবাৰ কিন্তু আপোনালোকক জনাও যে জানমণি ছবি আকাৰত আহি আছে অহা 3 এপ্ৰিলত গতিকে পাহৰি নাযাব 3 এপ্ৰিলত আপোনালোকে অতি ভাল পোৱা জানমণিয়ে পৰ্দাত খলকনি জনাবৰ বাবে আহি আছে কোন তাৰিখে 3 তাৰিখে খেল প্ৰথমে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ মৰমৰ জানমণিৰ সৈতে এইবাৰৰ জানমণি কিন্তু এগৰাকী নতুন জানমণি যেনেদৰে এম কে প্ৰডাকশ্যনে প্ৰতিবাৰে একোখন নতুন মুখ ৰাইজৰ আগত দাঙি ধৰিছে এইবাৰো ঠিক তেনেদৰে এগৰাকী নতুন জানমণি আপোনালোকৰ ওচৰত লৈ আহিব বিচাৰিছোঁ এয়া হৈছে এইবাৰৰ নতুন জানমণি এয়া হৈছে জানমণি গতিকে জানমণিয়ে ৰাইজক এবাৰ কওক যে 3 এপ্ৰিলত জানমণি যিহেতু টেলিভিশ্যনৰ পৰ্দাত নহয় এইবাৰ ক'ত আহিব জানমণি থিয়েটাৰত আহিব গতিকে স্ক্ৰীণত যিহেতু জানমণিক দেখিবলৈ পাব গতিকে জানমণি আপুনি আমন্ত্ৰণ কৰক প্ৰিয়াপ্ৰিয় ৰাইজক আৰু ইমানখিনি মানুহ আছে সকলোৱে যদি যায় তেতিয়াহ'লে নিশ্চয় অসমীয়া চিনেমা ইমান দিনে যেনেদৰে ৰাইজে আদৰি লৈছে নিশ্চয় জানমণিকো ল'ব নিশ্চয় ল'ব হয়নে আগতে যেনেকৈ আগবাঢ়ি গৈছিলে এইবাৰ ল'বনে নাই ভিচিডিত চাই অহা জানমণিখন আজি আহি আপোনালোকৰ স্ক্ৰীণত আহিছে ছবিত হ'লে আহিছে ভাল লাগিছেনে ভাল লাগিছে ধন্যবাদ নমস্কাৰ ৰাইজ আজি আমাক ইমান ধুনীয়া এইটো দিনত এইখন সময় দিয়াৰ বাবে আৰু গমেই পাইছে আমি ইয়াতে জানমণিৰ প্ৰচাৰৰ বাবে আহিছোঁ গুৱাহাটীৰ পৰা আজি আপোনালোকৰ মাজ পাইছোঁহি 3 এপ্ৰিলত ছবিৰ গৃহলৈ নতুন অসমীয়া বোলছবি এখন আহি আছে 6 বছৰ বিৰতিৰ পিছত 3 এপ্ৰিলত জানমণি আহি আছে চাব যাবনে নাই যাবতো আঠিছা যদি যাবই লাগিব এয়াহে দেখা যোৰহাটলৈ অহাৰ পিছত যদি এনেকুৱা মানুহ লোকে তাহলে গুৱাহাটীত আমি টেলিভিশ্যনত বহি থাকিলে বেয়া বেয়া ৰাস্তাত গৈছিলে মানুহকেইটাৰ আপুনি ভাল কথা কোৱা মানুহতো আছে ভাল কথা মানুহ আছে ভাল সংস্কৃতি ভাল পোৱা মানুহ আছে কাৰণে যোৰহাটলৈ আমি ঢপলিয়াই